হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা খুবেই টেষ্টি ছজনাৰ ৰেচিপি। খাবলৈ বহুতেই টেষ্টি হৈছিলে আৰু মই বহুত সাধাৰণ হিচাপে বনাইছোঁ। আপোনালোকে ঘৰত এবাৰ হ'লেও প্লিজ ট্ৰাই কৰিব। আৰু এতিয়া ছজনাৰ ছিজন, আমি এতিয়া ছজনাটো খাবই লাগে, স্বাস্থ্যৰ কাৰণে ভাল। গতিকে ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। মই ফাৰ্ষ্টে ছজনাখিনি কুটি ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া সৰিয়হৰ পেষ্ট, আলু এটা কাটি লৈছোঁ, বিলাহী এটা কাটি লৈছোঁ সৰু সৰুকৈ, পিঁয়াজ কাটি লৈছোঁ, নহৰু আদা থেতালি লৈছোঁ আৰু শুকান জলকীয়া দুটামান লৈছোঁ। এতিয়া কেৰাহীটো পাতি দি তাতে মই তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজখিনি তাতে দি দিছোঁ। পিঁয়াজখিনি ভালকৈ মই এতিয়া ভাজি ল'ম। এতিয়া মই নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি দিছোঁ আৰু বিলাহীখিনি তাতে দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি মই ভাজি ল'ম। এতিয়া মই অলপ টাইমৰ কাৰণে ঢাকন দি দিছোঁ। এয়া দেখিছেনে, বিলাহীখিনি পূৰা গলি গৈছে। এয়া মই ভালকৈ আকৌ এবাৰ ভাজি লৈছোঁ গোটেইখিনি। এতিয়া মই শুকান জলকীয়া কেইটা তাতে দি দিছোঁ আৰু নহৰু আদাৰ পেষ্টটো তাতে দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি পেলাই মই ভাজি লৈছোঁ। এয়া ভাজি লৈছোঁ। তেলখিনি বিৰিঙিবলৈ ধৰিছে দেখিছেনে। এতিয়া মই তাতে জলকীয়া গুড়ি দিছোঁ আৰু অলপমান জিৰা গুড়ি দিছোঁ আৰু অলপমান ধনিয়া গুড়ি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মই ভাজি ল'ম। এতিয়া মই সৰু সৰুকৈ কাটি লোৱা আলু টুকুৰাকেইটা তাতে দি দিছোঁ। সেইখিনিও গোটেইখিনি ধুনীয়াকৈ মিলাই পেলাই মই ভাজি ল'ম। সেয়া মই অলপমান ঢাকন দি দিছিলোঁ। এয়া মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া তাতে মই এতিয়া ছজনাখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মই মিক্স কৰি পেলাই ভাজি ল'ম। সেয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া মই অলপ অলপ টাইমৰ কাৰণে ঢাকন দি পেলাই ভাজি আছিলোঁ ছজনাখিনি। এয়া তেনেকৈয়ে ভাজি আছোঁ, অলপ ঢাকন দিছোঁ, আকৌ ভাজিছোঁ, এনেকৈ ঢাকন দি পেলাই ভাজি আছিলোঁ। এয়া ভাজা মোৰ হৈ গৈছে। তাতে মই এতিয়া সৰিয়হৰ পেষ্টখিনি দি দিছোঁ। এয়া মই সৰিয়হৰ পেষ্টখিনি ভালকৈ গুড়ি কৰি পেলাই পিচি লৈছিলোঁ। এয়া বগা সৰিয়হ হয়। এতিয়া মই গোটেইখিনি ভালকৈ ভাজি ল'ম। সেয়া দেখিছেনে, এটা ধুনীয়া কালাৰ আহিছে। এয়া মই অলপ টাইমৰ কাৰণে ভাজি ল'ম। মাজে মাজে মই ঢাকন দি পেলাই ভাজি আছিলোঁ। এতিয়া সেই সৰিয়হৰ যিটো বাতি আছিলে তাতে মই অলপ পানী দি পেলাই সেইখিনি আকৌ ফ্ৰাই কৰি লৈছোঁ। সেয়া দেখিছেনে, ধুনীয়াকৈ মই ফ্ৰাই কৰি পেলাই এতিয়া তাতে মই অলপ পানী দিম। মই অলপ পানী দিছোঁ। এইখিনি পানী সহাৰ পিছত মই ভালকৈ পানী দি পেলাই গোটেইখিনি উতলাই দিম। সেয়া মই অলপ টাইমৰ কাৰণে আকৌ ঢাকন দি দিম। এয়া পানীখিনি শুহি গৈছে। এতিয়া মই ভালকৈ গোটেইখিনি আকৌ ভাজি পেলাই তাতে পানী দি দিছোঁ। এতিয়া পানীখিনি অলপ মই বেছিকৈ দিছোঁ, কাৰণ মই ছজনাখিনি উতলিবলৈ দিম অলপ টাইমৰ কাৰণে। এতিয়া মই ঢাকনখন লগাই দিছোঁ। এয়া দেখিছেনে, পানীখিনি উতলিবলৈ লৈছে।
এনেকৈ উতলাই মই অলপ গ্ৰেভি টাইপৰ বনাম ছজনাটো। বেছিও শুহিবলৈ নিদিওঁ পানীটো। এয়া পানীটো অলপ শুহি গৈছে। এয়া ঢাকন লগাই মই পানীটো অলপ বঢ়াই দিছোঁ। এয়া মোৰ ছজনাটো ৰেডি হৈ গৈছে। এয়া দেখিছেনে, ছজনা মোৰ ৰেডি হৈ গ'ল আৰু খাবলৈ বহুতেই টেষ্টি হৈছিলে। আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰিব আৰু যিসকলে খাই ভাল পায় প্লিজ কমেণ্টত মোক জনাব। আজিলৈ তেন্তে বাই বাই।